হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম পাৰৰ মাংস অমিতা দি। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ বনাম? এইফালে দেখিব পাইছে চৰিয়াটোত মই মাংসখিনি লৈ লৈছোঁ। তাতে তেল হালধি দি লৈছোঁ। ইয়াৰ পিছত কাঁহীখনত মই পিঁয়াজ কুটি লৈছোঁ ভালকৈ। তাৰপিছত অমিতা কুটি লৈছোঁ আৰু নহৰু আদা পিচি লৈছোঁ, লং লৈ লৈছোঁ ছাইডত। আৰু ইয়াত জিৰা পিচি লৈছোঁ বাতিটোত। ইয়াৰ পিছত কেৰাহীটো গৰম হ'ব দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইলাচি, লং আৰু দালচেনি দি দিলোঁ। ইয়াৰ পিছত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত আদা নহৰু দি দিলোঁ পিচি থৈ দিয়া। এতিয়া মই হালধি দি দিম। হালধি দি দিয়াৰ পিছত ভাজি লৈছোঁ গোটেইখিনি। এতিয়া পিচি লোৱা জিৰাখিনি দি দিলোঁ। জিৰাখিনি ভালকৈ ভাজি ল'ম। এইফালে দেখিব পাইছে ভজা হৈ গৈছে। তাৰপিছত মাংসখিনি দি দিম। এতিয়া মাংসখিনি ভালকৈ ভাজি ল'ম। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এয়া দেখিব পাইছে ভজা গৈছে মাংসখিনি। এতিয়া অলপমান টাইম ঢাকন দি থৈ দিম। তাৰপিছত ঢাকনিখন এতিয়া মই কাটি লোৱা অমিতাখিনি দি দিলোঁ। অমিতাখিনি ভালকৈ ভাজি ল'ম। অলপ টাইম ঢাকন দি থৈ দিছিলোঁ, সেইটো আপোনালোকক দেখুওৱা নহ'লে। এতিয়া দেখিব পাইছে অমিতাখিনি ধুনীয়াকৈ ভাজা গৈছে। অলপমান পানী দি দিলোঁ। পানী দিয়াৰ পিছত অলপ আৰু ভাজি লৈছোঁ। ইয়াৰ পিছত আৰু অলপমান পানী দি দিম। ভালকৈ অমিতাখিনি সিজি লওক তাৰ কাৰণে। তাৰপিছত মই জলকীয়া দি দিলোঁ। তাৰপিছত ধনিয়া পাতো দি দিলোঁ। এয়া মোৰ পাৰ মাংস হৈ গ'ল। জনাব আপোনালোকে কেনেকুৱা লাগিল।